যিসকলে মুভি খুবেই ভাল পায় বা ডাউনলোড কৰিব বিচাৰে বা ৱেব ছিৰিজবিলাক চাই খুবেই ভাল পায় তেওঁলোকৰ কাৰণে আজি এই ভিডিঅ'টো খুবেই উপকাৰী। কাৰণ এই ভিডিঅ'টোত এনেকুৱা এটা ট্ৰিকৰ কথা মই ক'বলৈ গৈছোঁ যিটো ট্ৰিকত আপুনি বহুত নতুনকৈ ৰিলিজ হোৱা মুভিৰ লগতে নতুন নতুন ৱেব ছিৰিজ চাবলৈ পাব। যিবোৰ ৱেব ছিৰিজ আমি হয়তো কিনিবলগীয়া হ'ব পাৰে সেইবিলাক ৱেব ছিৰিজো আপুনি এই ট্ৰিকটোৰ দ্বাৰা মাথো এটা এপতে ফ্ৰীতে চাব পাৰিব, লগতে ডাউনলোডো কৰিব পাৰিব। চাওঁ আহক এতিয়া। এতিয়া আপুনি প্ৰথমে গুগল প্লে ষ্টৰত যাওক আৰু গৈ পেলাই ডাউনলোড কৰক টেলিগ্ৰাম। এতিয়া টেলিগ্ৰামটো দেখি নাভাবিব যে টেলিগ্ৰামটো অকল মেছেজিং এপ হয় বা বেলেগ অৰ্থ আছে কিবা। এইটোৱে আপুনি মেছেজো কৰিব পাৰিব, কিন্তু এই এপটো ডাউনলোড কৰি আপুনি ইয়াৰ দ্বাৰাই সেই ট্ৰিকটো ব্যৱহাৰ কৰি আনলিমিটেড মুভি ডাউনলোড কৰিব পাৰিব। আপোনাক মই কৰি দেখাইছোঁ, আপুনি চাই যাওক, বুজক আৰু সেইমতে কৰক। এতিয়া আপুনি এপটো অপেন কৰক। অপেন কৰি পেলাই মোৰ বাৰু ইয়াত এইবোৰ এইকাৰণে আহি আছে কাৰণ মই অলৰেডি কৰি থৈছোঁ। আপুনি ইয়াত আহি পেলাই নিজৰ মোবাইল নাম্বাৰ ভৰাওক। মোবাইল নাম্বাৰ ভৰালে তাত OTP আহিব। OTP ভৰাওক। ভৰাই দিয়াৰ পিছত আপোনাৰ টেলিগ্ৰামটো আপোনাৰ নাম্বাৰত খোল খাব। খোল খালে ঠিক একেদৰে আহিব। অহাৰ পিছত আপুনি এটাই কাম কৰিব লাগিব আৰু কামটো হ'ল ওপৰত থকা চাৰ্চ বাটনত ক্লিক কৰক। ক্লিক কৰি তাত আপুনি এইদৰে মাৰক হিন্দী মুভি। ইয়াত আপুনি যিকেইটা ওলাই আহিছে দেখিছে নহয়, নিউ হলিউড মুভিজ, হিন্দী ৱেব ছিৰিজ, হিন্দী HD মুভিজ, এই গোটেইকেইটাতে বহুত ছাবস্ক্ৰাইবাৰ আছে। গতিকে এইকেইটাত আপোনালোকে ক্লিক কৰক আৰু ক্লিক কৰি পেলাই জইনত ক্লিক কৰক। মই যিহেতু জইন কৰা আছে গতিকে ইয়াত মিউট বুলি আহিছে। একেদৰে আপুনি নেটফ্লিক্সৰ মুভিৰ কাৰণে নেটফ্লিক্স ক্লিক কৰক। নিউ নেটফ্লিক্স মুভিজ আহিছে ওপৰত। একেদৰে আপুনি হলিউড মুভিজ লাগে ধৰক আপোনাক, হলিউড মুভিজৰ কাৰণে হলিউড মুভিজ আছে, ক্লিক কৰিব পাৰে। এইদৰে আপোনালোকে গোটেইবোৰতে ক্লিক কৰি জইন কৰি লওক যিখিনি আপোনাক লাগে। এতিয়া চাওক, মোৰ নিউ হলিউড মুভিজ জইন কৰা আছে, নিউ নেটফ্লিক্স মুভিজ জইন কৰা আছে, হিন্দী ৱেব ছিৰিজ জইন কৰা আছে। এতিয়া ভিতৰত চাওঁ আহক। এতিয়া আপুনি ইয়াৰ ভিতৰত চাওক, এইখন হেলবয় মুভিখন ইয়াতে MKV ফাইলটো দিয়া আছে। আপুনি ইয়াতে হোৱাটছএপত যিদৰে আপোনাৰ ভিডিঅ' আহে সেই একেদৰে আপুনি ইয়াত এইটো ক্লিক কৰি দিলে নহয়, এইদৰে ডাউনলোড হৈ থাকিব। যিমানে ফাইলটো ডাউনলোডিংটো বাঢ়ি গৈ থাকিব তিমানে আপোনাৰ সেই হোৱাইট চিনটো ডাঙৰ হৈ গৈ থাকিব আৰু কমপ্লিট হ'ব। কমপ্লিট হোৱাৰ পিছত আপুনি কাষত থকা 3টা ডটত ক্লিক কৰিব আৰু তেতিয়া ইয়াত এটা অপশ্যন ওলাব যে ছেভ টু ডাউনলোড, আৰু আপুনি ছেভ টু ডাউনলোড ক্লিক কৰি দিলে আপোনাৰ ফাইলটো গেলেৰীত যাব আৰু আপুনি গেলেৰীৰ পৰা চাব পাৰিব। আৰু আপুনি ইচ্ছা কৰিলে ইয়াৰ পৰাও ডাইৰেক্ট ক্লিক কৰি চাব পাৰে। একেদৰে ইয়াত আপোনাৰ বহুত মুভি আছে, যিমান লাগে আপুনি পাই যাব তিমান। একেদৰে ধৰক আপোনাৰ নেটফ্লিক্সৰ মুভি লাগে, নেটফ্লিক্সৰ মুভি আপোনাক মই তলৰ ফালৰ পৰা দেখুৱাইছোঁ। এয়া চাওক, এইখন এখন মুভিজ, এখন ছিৰিজ হয়। ছিৰিজ 1, ছিৰিজ 2, ছিৰিজ 3 কৰি আছে। আপুনি নেটফ্লিক্সৰ পৰা ছিৰিজবিলাকো ডাউনলোড কৰিব পাৰে। যিবোৰ ছিৰিজ আমি পইচা দি কিনি চাবলগীয়া হয় সেই ছিৰিজবোৰ আপুনি এইটো এপত এই ছেকশ্যনটোত ফ্ৰীতে পাব। একেদৰে ধৰক আমি হিন্দী ৱেব ছিৰিজ চাব বিচাৰে আপুনি, ইয়াৰ পৰা আপুনি হিন্দী ৱেব ছিৰিজ চাব পাৰিব। এইবোৰ হিন্দী ৱেব ছিৰিজ। একেলগে ধৰক ইয়াত আপুনি মুভিও পাব হিন্দী, লাভ, লাষ্ট এণ্ড কনফিউজন, এইখন এখন মুভি। এনেকুৱা ধৰণৰ মুভিবিলাকো আপুনি ডাউনলোড কৰিব পাৰে। মুঠতে ইয়াতে চিনেমাৰ কোনো কমি নাই, বহুত আছে। আপুনি যিমান ইচ্ছা তিমান ডাউনলোড কৰিব পাৰে, ডাউনলোড কৰি চাব পাৰে। ইয়াৰ পৰা মেছেজিং কৰাৰতো সুবিধা আছেই, সেইটো এটা এক্সট্ৰা সুবিধা, সেইটো আমি আগৰ পৰাই জানো। কিন্তু এই মুভিবিলাক ইয়াৰ পৰা ডাউনলোড কৰি চাব পাৰে আৰু হয়তো আমি বহুতেই এইটো কথা গম নেপাওঁ। গতিকে আপুনি ইয়াৰ পৰা যিমান লাগে মুভি ডাউনলোড কৰক আৰু ডাউনলোড কৰি চাওক, আৰামত চাব পাৰে ধুনীয়াকৈ। লগতে আৰু এটা কথা, যদি কিছুমান মুভি ইয়াতে ডাউনলোড অপশ্যনটো নাথাকে, ধৰক ইয়াতে মোৰ তাত বৰ্তমান অহা নাই, মই আপোনাক কৈ দিলে আপুনি বুজি পাব। এই মুভিটো ডাউনলোড কৰিবৰ কাৰণে এইদৰে ডাউনলোড হৈ যাব। কিন্তু কিছুমান মুভিত ডাউনলোডৰ অপশ্যনটো নাহে, তেতিয়া watchonline.tech বুলি ইয়াত যেনেকৈ এই লিংকটো ওলাইছে
বা ইমো চেনেল বুলি তেনেকুৱাকৈ তাতো এই ৱাটছ অনলাইন বুলি থাকিব। এই ৱাটছ অনলাইন লিংকত ক্লিক কৰিলে আপোনাৰ তাত ইমো খোল খাব আৰু নাথাকিলে আপুনি ইমো ডাউনলোড কৰিব লাগিব আৰু সেই ভিডিঅ'টো আপুনি ইমো এপৰ দ্বাৰা অনলাইন চাব পাৰিব। অনলাইন ভিডিঅ' ইউটিউবৰ ভিডিঅ' যেনেকৈ চাই একেদৰে। আৰু যদি ডাউনলোড অপশ্যন থাকে তেতিয়াহ'লে আপুনি ডাউনলোড কৰি চাব পাৰিব। গতিকে আজিৰ পৰাই মুভি চাবলৈ আপোনাৰ আৰু কোনো চিন্তা নাই, ডাউনলোড কৰিবৰ কাৰণে কোনো চিন্তা নাই। এই এপটোৰ দ্বাৰা ভিতৰত যাওক আৰু যিমান লাগে তিমান মুভি ডাউনলোড কৰি চিনেমাৰ চোৱাৰ মজা লওক। আপোনালোকে ভিডিঅ'টো চাই ধুনীয়াকৈ বুজিলে নিশ্চয় যে কিদৰে আমি ফ্ৰীতে ইমানখিনি মুভি চাব পাৰোঁ, ডাউনলোড কৰিব পাৰোঁ। গতিকে এতিয়া আৰু চিন্তা কৰিব নালাগে মুভিক লৈ যে মুভি কোনটো এপৰ পৰা ডাউনলোড কৰিম। আগৰ নিচিনা গুগলত বিচাৰি ফুৰিবও নালাগে, তাতেই চাৰ্চ কৰক, তাতেই পাওক, তাৰ পৰাই ডাউনলোড কৰক আৰু তাৰ পৰাই চাই মুভি চোৱাৰ মজা লওক। ইমানখিনিয়ে আজিৰ কাৰণে, ধন্যবাদ। বাকী ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে। আৰু লগৰীয়া সেইসকলক শ্বেয়াৰ কৰক যিসকলৰ মুভিৰ প্ৰতি খুবেই ইণ্টাৰেষ্ট আছে। বাই।